প্ৰিয় বন্ধুসকল LXD ফিগাৰ্ছ ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ইণ্টাৰেষ্টিং বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ, যিটো বস্তু আপোনালোকেও দেখিছে, সকলোৱে দেখিছে। অসমীয়া সমাজ জীৱনত সেই বিষয়টোৰ, সেই বস্তুটোৰ যথেষ্ট সমাদৰ আছে। হয়, ঠিকে অনুমান কৰিছে। মই ঠেলাগাড়ীখনৰ কথা কৈছোঁ। এই ঠেলাগাড়ীখনৰ কথা কৈছোঁ। মই এটা সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত ধানৰ ডাঙৰীৰ আগত ঠেলা এখন ৰৈ আছে। এই ঠেলাখনৰ ওপৰত আজি মই ব্লগ ভিডিঅ'টো চাওক। লাহে লাহে কি হ'ল, এই যে গৰু গাড়ীৰ প্ৰচলনৰ পিছতেই অসমীয়া সমাজ জীৱনত ঠেলাগাড়ীখনৰ প্ৰচলন হৈছিলে। চাওক, অসমীয়া চহা জীৱনত ঠেলাগাড়ীখনৰ যথেষ্ট অৱদান আছে। কাৰণ এই ঠেলাখনেৰে মানে কি হয়, কাৰোবাৰ যদি বিয়া পাতিবলগীয়া হয়, বজাৰৰ পৰা মাল সামগ্ৰী আনিব লাগিব, কাৰোবাৰ যদি ঘৰ বান্ধিব লাগিব, ইটাৰ ভাটাৰ পৰা ইটা অনা, ঠিক তেনেদৰে মিললৈ ধান বান্ধিব যোৱা, তাৰপিছত কি হয় যে গাঁৱৰ বাঁহৰ চুপৰ পৰা নগৰলৈ যেতিয়া বাঁহ বেচিবলৈ যায়, তাৰ মূলতে ঠেলাখন, হয় নে নহয়? কেতিয়াবা কি হয়, আপোনালোকে দেখিছেনে যে বিয়াৰ ফাৰ্নিচাৰ, আজিকালি বিয়াৰ ফাৰ্নিচাৰবিলাক ট্ৰাকত যায়, সৌ সিদিনালৈকে এই ফাৰ্নিচাৰবিলাক এই ঠেলাৰে গৈছিলে, 5-6খন ঠেলাত বজাই দিয়া হৈছিলে। মই এনেকুৱা এটা কাহিনী শুনিছিলোঁ এজন ঠেলা চালকৰ। তেওঁলোকে একেবাৰে বাক্সা জিলাৰ একেবাৰে মূৰলৈ গৈছিলে, যে পাঠশালাৰ পৰা তেওঁলোকে হেনো 12 বজাত ফাৰ্নিচাৰ লৈ গৈছিলে, ৰাতি হেনো তেওঁলোকে 10 বজাত তেওঁলোকৰ মানে কি দৰাঘৰ পাইছিলগৈ, আৰু আহোঁতে গোটেই ৰাতিপুৱাই গৈছিল। গতিকে ঠেলা চালকসকলে এই ঠেলাখনক লৈয়ে তেওঁলোকৰ জীৱন বৃত্ত, এখন পৰিয়াল চলিছিল। আৰু অসমীয়া চহা জীৱনত এই ঠেলাগাড়ীখনৰ ইমান সমাদৰ। চাওক, কেতিয়াবা কি হয়, আমাৰ খেতিয়কখিনিয়ে যেতিয়া য'ত গৰু গাড়ী নাযায় বোকা, তেতিয়া কি হয়, ঠেলাগাড়ীখন লৈ গৈছিলে। কঠীয়া যেতিয়া মানে কি বাৰিষা যেতিয়া ভুই ৰুবলৈ যাব, ইয়াত কঠীয়া গৈছিলে। ঠিক তেনেদৰে আজি ডাঙৰীবিলাক আহিছে, ধান কটাৰ পিছত এই ঠেলাগাড়ীৰে আহিছিল। আৰু ইণ্টাৰেষ্টিং কথা, আজিহে এম্বুলেঞ্চ আছে, বা আজিহে আমাৰ গাঁৱে গাঁৱে 4চকীয়া আছে, নগৰত 4চকীয়া ভাড়া পোৱা যায়, তেনেকুৱা ৰাস্তা ঘাটবিলাক এতিয়া ভাল। কিন্তু আগতে কি আছিল, ৰাস্তা ঘাটৰ অৱস্থাই নাছিল। আনকি কি হয়, হস্পিটেলত ৰোগী নিবলৈ হ'লেও গাঁৱত কি হয়, ভৰসা ঠেলাখন। আমি বহুত দেখিছোঁ যে ঠেলাৰে প্ৰসূতি তিৰোতাকো হস্পিটেললৈ নিয়া আমি দৃশ্য দেখিছিলোঁ, আমাৰ গাঁৱৰ পৰাই আমি দেখিছিলোঁ। গতিকে এই ঠেলাখন আৰু ঠেলাখন এনেকুৱা এখন নিৰ্দোষী বাহন। মই এইকাৰণে নিৰ্দোষী আৰু নিৰঅহংকাৰী বাহন বুলি কৈছোঁ। নিৰ্দোষী আৰু নিৰঅহংকাৰী বাহনৰ তালিকাত এই ঠেলাগাড়ীখন যুগ থাকিব। কাৰণ কোনো এক্সিডেণ্টত ই হত্যাৰ অভিযোগত অভিযুক্ত নহয়। এই ঠেলাখন কোনো ইঞ্জিন নাই, গতিক লৈ কোনো গৰ্ব নাই, এটা নিৰ্দিষ্ট গতিত গৈ আছে, একদম পিপৰাৰ দৰে। পিপৰাই যেনেকৈ গৈ থাকে এটা নিৰ্দিষ্ট লক্ষ্য আগত বান্ধি, এই ঠেলাখনো এটা নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি গৈ থাকে। কিন্তু কি হ'ল, এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ যিটো উত্তৰণ, সময়ৰ লগে লগে গোটেই কথাবিলাক পৰিৱৰ্তন হ'ব। আগতে মাটিৰ ঘৰ আছিলে, এতিয়া ইটাৰ ঘৰ, আৰু ইটাৰ ঘৰৰ সলনি এতিয়া 2মহলীয়া ঘৰ, 3মহলীয়া ঘৰ। ঠিক তেনেদৰে আজি প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে যেনেকৈ মানে কি যেনেকৈ ৰেডিঅ'টোৰ সমাদৰ নোহোৱা হৈ আহিল, ঠিক তেনেদৰে আজি ঠেলাখনৰ লাহে লাহে সমাদৰ নোহোৱা হৈ আহিল। আপোনালোকে দেখিছেনে, লক্ষ্য কৰিবচোন ৰাস্তাই ঘাটে, আগতে আপুনি যিমান ঠেলা দেখিছিলে, এতিয়া দ্ৰুতগতিত কমি আহিল ঠেলাৰ সংখ্যা। কাৰণ ঠেলাবিলাকক এতিয়া আৰু নিবিচৰা হ'ল। কাৰণ সৰু মানে কি হয়, ভাড়া মৰা বিভিন্ন টেম্পু টাইপৰ বাহন ওলাল, সেইবিলাকেৰে এতিয়া ভাড়া মাৰি আছে বা চলি আছে। গতিকে মোক সিদিনাখন মানে এজন ঠেলা চালকে কৈছিল যে মই বহু 30 বছৰ ঠেলা চলালোঁ, আৰু ঠেলা চলাবলৈ ইচ্ছা আছিল, কিন্তু এতিয়া আমাৰ দিন আৰু এতিয়া আৰু নাই, আমাক এতিয়া নিবিচাৰে। চাওকচোন, যিখন ঠেলাই অসমীয়া সমাজ জীৱনত ইমান বছৰে বৰপীৰা পাৰি বহি আছিল, যিখন ঠেলাগাড়ীৰে ৰোগী হস্পিটেললৈ নিয়া হৈছিল, যিখন ঠেলাগাড়ীৰে বিয়াৰ ফাৰ্নিচাৰ দূৰ দূৰণিলৈ গৈছিল, যিখন ঠেলাগাড়ীৰে ধানৰ ডাঙৰী এতিয়াও আহি আছে, মই ভাবোঁ এই ঠেলাখন জীয়াই থাকিলে আমি যেন কিবা এটা ঠেলাখন যদি নোহোৱা হৈ যায়, আমি যেন কিবা এটা হেৰুৱাম। মই ভাবোঁ যদি
মহানগৰত ঠেলাখন নচলেও আমাৰ গাঁৱৰ ৰাস্তাত আমাৰ গাঁৱৰ সমাজ জীৱনত ঠেলাখন আৰু কিছু বছৰলৈ জীয়াই থাকক এই ঠেলাখনে কিমান যে অসমীয়া জনজীৱনক সহায় কৰি আছে আজি ধানৰ ডাঙৰি আনিছে কালি পথাৰৰ পৰা মাটি কাটিব লাগিব এনেকুৱা গতিকে এই যে ঠেলা কেন্দ্ৰিক মোৰ যিটো ব্লগ ভিডিঅ' আপোনালোকে কেনেকুৱা পালে জনাবচোন এই সৰু সৰু কথাবিলাকতে মহত্ব লুকাই থাকে গতিকে এই ঠেলা গাড়ীৰ সন্মুখত বহি এই গ্ৰাম্য পৰিৱেশত মোৰ ইমান ভাল লাগিছে আৰু বেয়াও লাগিছে এই ঠেলা গাড়ীখন এদিন নোহোৱা হৈ যাব কাৰণ আজি গৰু গাড়ীখন চাওক যিখন গৰু গাড়ীৰে মানে কি হয় কইনা গৈছিলে গৰু গাড়ীত এটা সময়ত সেই গৰু গাড়ীখন এতিয়া আৰু নাই সেই গৰু গাড়ীখন এতিয়া মিউজিয়ামৰ বস্তু হ'বগৈ ধৰিছে আৰু কিছুদিন পিছত এই ঠেলাখনো মিউজিয়ামৰ বস্তু হ'বগৈনে এনেকুৱা প্ৰশ্নৰে মই ব্লগ ভিডিঅ'টো সামৰিছোঁ পৰৱৰ্তী ব্লগ ভিডিঅ'ত মই আপোনালোকক লগ পাম মই আপোনালোকৰ মৰমৰ এলেক্স ডি ফিগ'